দীপাৱলীৰ লগতে সকলোকে গুডু বুলি কৈছিলি গুডু বনাই দে সকলোকে দীপাৱলীৰ লগতে কালী পূজাৰ শুভেচ্ছা জনালো। হে গাইজ কি খবৰ আপোনালোকৰ আশা কৰোঁ চববিলাকে ভালে আছে। তো আজি হৈছে দেৱালী, কিন্তু দেৱালী একেবাৰে বহিছে কাৰণ বৰষুণে চব বৰবাদ কৰিছে। দেখা পাইছে বৰষুণৰ কাৰণে এঘৰ মানুহে চাকি জ্বলাব পাৰে নাই, আমাৰ গাঁৱৰে মানে এঘৰ মানুহে জ্বলাব পাৰে নাই, জ্বলাইছে কিন্তু 1 মিনিটতে নুমে গৈছে। তো মই ধুনীয়া কৰি আপোনালোকক আজি দেখাম, অলপ হ'লেও দেখাম দেৱালী। তো পৰা ভিডিঅ'টো চাই থাকোঁ। তো গাইজ এইটো হৈছে আমাৰ ঘৰটো। তো আমি মানে এইবাৰ সেই কৰিব নাপে না, কলগাছ দিবা নাপে, কলগাছ ফুটবা নাপে। আমাৰ বৰদেউতাৰ মানে মৰা বছেৰেকি যায় নাই, তাৰ কাৰণে লাইট চাইটি অলপ লগাই দিলোঁ আৰু দেৱালী বুলি। আৰু গাইজ কলগাছ দিলেওনো কি হলাক হয়, আপোনাৰ চাকি তাকি দেখোন জ্বলাই নাই, মানে বৰষুণৰ কাৰণে এইবাৰ বৰবাদ দেৱালী। ভাল লাগছে না? কমেণ্ট কৰিব দে। আমাৰ ঘৰটো মজাকে পূৰা দিছোঁ। চৰটো আহিছে পূৰা চাটা তাটা লৈ মোক লগ ধৰবা আহিছে, মানে অলপ আমি ফুৰবা যাওঁ, ফুৰি কেনে অলপ ধুনীয়া কৰি আপোনালোকক আমাৰ দেৱালী দেখাম না কি? আমাৰ লগত আপোনালোকে বলক ফুৰবা যাওঁ। তই কৈছা না চাকি তাকি জ্বলাইছে না জ্বলা নাই? নুমাই গৈছে মানে দেখছিলি না মোত কৰি তো 20 বছৰ মান ডাঙৰে গজব বেজতি তই নহয় নহয় 50 বছৰ মান আছে দে তই কি চাহি না নহয় না দেখছিলি না এখন বৰষুণ কোনবাই না দেখা নাই। আজি 20 বছৰ মান ডাঙৰ তোৰ 40-50 মান হ'ল মোৰ বয়স, দেখা নাই তই। তো বল আজি চাবা যাওঁ আন্ধাৰ দেৱালী না কি? বল। তো গাইজ মানে এনেহেন কোনো বছৰে হোৱা নাছিল, আমিও গম পাল, মানে আমিও ডাঙৰ হ'লোঁ তথাপিও মানে এনেহেন দেখাই নাছিলোঁ। পূৰা বৰষুণ চবফালে, দেৱালীত বৰষুণ অহা মানে শুনাই নাছিলোঁ, এইবাৰ প্ৰথম। তো বলক আমাৰ লগত আন্ধাৰে মুন্ধাৰে দেৱালী উপভোগ কৰোঁ না কি কছ তো? অন্ধকাৰ দেৱালী বলক যাওঁ। আমাৰ ঘৰটো আপোনালোকক দেখাইছোঁ, বলক বলক। ঘৰত আহিছোঁ, ছোটু আহাৰ মাত্ৰ 2টা চাকি জ্বলি আছে, চাওক কেনেহেন। ছোটু আৰু বম কিৰপিন দিয়ক, 4টা চাকিয়ে দিছিল, এই 2টা ধিমিক ধিমিক কৰি জ্বলি আছে। 4টা দিছোঁ, ইটো হা জ্বলে যিহেতু বৰষুণ বুলিহে 4টা দিছোঁ, এনে দিলোঁ হয় নজ্বলে বুলিহে। আৰু এই ছোটুৱাৰ ঘৰত কি মজাকে জ্বলি আছে, তোৰা ধুনীয়া কৰি লাইট চাইট লগাই দিছে। তাৰপিছত ইফালে কলগাছত জ্বলি আছে চাকি। তো বলক গোটেই গাঁওখন আন্ধাৰ মুন্ধাৰ দেখাই আছোঁ আপোনালোকক। ঘৰৰো মানে আগফালে কলপুলি নাই, তাৰেপিছত আপোনাৰ চব আন্ধাৰ এই লাইট জ্বলি আছে মাত্ৰ। এই চাওঁ এইটো ৰাস্তা আমাৰ অন্দিনা দেৱালীৰে আপোনাৰ 6টাই বাজা নাই, তথাপিও কি অন্ধকাৰ, মানে ধেত বেয়া লগা পৰিস্থিতি হৈছে দে। দেখাই নাছিলোঁ, এইবাৰ প্ৰথম। আৰু বমগিলা মাৰিলে ফুচুত কেঞ্চাৰ। গাইজ দেৱালী বুলি জিজিৰিকে জ্বলাইছোঁ, আৰু জিজিৰি কেটলা আপোনাৰ হেমঠি গৈছে। তো হেমঠা দেৱালীত হেমঠা জিজিৰি লৈ পূৰা মজাকে জ্বলি আছোঁ। সুনিতা বাইৰ ঘৰত আহিছিলোঁ, সুনিতা বাই দেৱালী বুলি আমাক একো খাবা চাবা এটা মাত্ৰ লাড্ডু দিছে খাবা। তো গাইজ সুনিতা বাইৰ এটা চেনেল আছে, ধুনীয়া ধুনীয়া আপোনালোকে ভিডিঅ' দেখা পাব। কি নাম আছে? মেঘালী জোনালী, ধুনীয়া এটা চেনেল আছে। তো ছাবস্ক্ৰাইব কৰি দিব তাইৰ চেনেলটো। তো এই আৰু হেমঠা দেৱালী আপোনালোকক কি দেখাম, আহাৰ তাতে অলপমান আহিছোঁ। আৰু এইফালে দেখছে লাইট চাইট পূৰা মজাকে দিয়া আছে। তো আহাৰ পৰাই অলপ ধুনীয়া কৰি উপভোগ কৰে আৰু দেৱালী। তো গাইজ এথেন ফুটাম আলু বম, তো এইটো দেখা পাইছে পৰা আলু বম এথেন ফুটাম। তো চাওঁ চেষ্টা কৰোঁ পাৰোঁ না নৰোঁ। তো চেষ্টা পৰা অব্যাহত থাকিব। আলু বম দেখা পাইছে না কি মস্ত, সেইটো আলু বম মাৰি চাওক, গতে চাকি নুমে দিলোঁ। আলু বমৰ পাৱাৰ চাওক, আলু বমৰ পাৱাৰ গতে চাকি নুমে দিলোঁ। তো গাইজ আলু বমৰ পাৱাৰ দেখছে, গতে চাকি নুমে দিছোঁ মই। আলু বমৰ পাৱাৰ এই চাওক, চাকি নুমে দিলোঁ পূৰা। তো পাছছোঁ এইবাৰ জিতছোঁ, মানে বম মাৰিবা নাছিলোঁ, আগতে জিজিৰি মাৰিছিলোঁ। আৰু আপোনাৰ সেই বম মাৰিছিলোঁ, পাতা বম, ফুচুট বম বুলি কয় যে, মাৰি দিয়াৰ লগে লগে ফুচ। তো গাইজ এয়ে দেখালোঁ পূৰা হেমকা দেৱালী। তো গমে পাইছে বৰষুণ আহিছে, বৰষুণে একেবাৰে বৰবাদ কৰি দিছে আমাৰ, মানে বৰষুণে বৰবাদ কৰি দিছে দেৱালী। কাৰো ঘৰত চাকি বন্তি নাই, বমো মাৰোঁ ধপকে নাযায়, ফুচ কৰিহে যায় বম কেইটাও। তো গাইজ এয়ে দেখালোঁ। ভিডিঅ'টো কেনে পালে জনাব, যদি ভাল পাইছে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড সাবস্ক্ৰাইব কৰি দিব।